এইবাৰ ভাৰতীয় জনতা পাৰ্টীয়ে BTADত হ'ব লগা আগন্তুক নিৰ্বাচনত 40টা সমষ্টিৰ 40টা সমষ্টিতে প্ৰাৰ্থিত্ব প্ৰদান কৰিব আৰু আমি নিশ্চিত যে এইবাৰ আমি চৰকাৰ আমাৰেই হ'ব BTCত আৰু আমি 21তকৈ অধিক সিটত আমি জিকিবলৈ সক্ষম হ'ম, যিটো আমি ইতিমধ্যে খবৰ পাইছোঁ। আৰু ইয়াৰ জনসাধাৰণে এইবাৰ বিচাৰিছে, বিভিন্নজনে আমাৰ লগত যোগাযোগ কৰি আছে আৰু সকলোৱে এইবাৰ আমি ইয়াত শক্তিশালীভাৱে অংশগ্ৰহণ কৰাটো বিচাৰিছে। সেয়েহে আমি শক্তিশালী প্ৰাৰ্থীক অৱতীৰ্ণ কৰাম আৰু আমি যুঁজত অৱতীৰ্ণ হ'ম। হাগ্ৰামাৰ লগত যিটো মিত্ৰজোঁট আছিলে সেইটো BTADত কেনে থাকিব? তেখেতৰ লগত আমাৰ ৰাজ্য চৰকাৰত আমাৰ মিত্ৰতা আছে, কেন্দ্ৰতো মিত্ৰতা আছে, সেইটো বেলেগ বিষয়বস্তু। যেনেকৈ আমি পঞ্চায়ত নিৰ্বাচনত BPFয়ে হওক, AGPয়ে হওক, BJPয়ে সকলোৱে অকলে খেলিছিলে, নিজাববীয়াকৈ খেলিছিলে। ঠিক তেনেধৰণে এইবাৰ এই নিৰ্বাচনটো আমি নিজাববীয়াকৈ অৱতীৰ্ণ হ'ম। স্যাৰ, ইলেকশ্যনৰ পিছত আপোনালোকৰ পোষ্ট পোল এলায়েন্স হোৱাৰ কোনো চান্স আছে নেকি? UPPL বা BPF তেনেধৰণৰ যোনবিলাক মানে স্পেকুলেশ্যন ওলাইছে ৰিজাল্ট আহি লওক, নহয় জানো? আৰু আমাৰ কাৰণে সকলোৰে দুৱাৰ খোলা আছে আমাৰ বাবে। BPFৰ পৰা হাগ্ৰামা ছাৰে কৈ আছে যে আৰু 3টা চিট BJPৰ কাৰণে এৰি দিছে বুলি কৈ আছে, এইটো সম্ভৱ নেকি? সেইটো মই নাজানো, সময় উত্তৰ দিব তাৰ। তেওঁলোকে ইতিমধ্যে 37টা ডিক্লেয়াৰ কৰিছে কেণ্ডিডেটৰ আৰু 3টা BJPক ৰাখিছে ৰিজাৰ্ভেশ্যন বুলি কৈছে। এইটো সময় উত্তৰ দিব তাই। ছাৰ, আপোনালোকৰ কি মানে BPF আৰু BJPৰ মাজত কিবা হাতত মিলিছে নেকি বাৰু? যে যিহেতু এটা হাগ্ৰামাই কৈ আছে যে আপোনালোকে 2000 একেলগে এলায়েন্স আছে, আকৌ আমি BTCত দেখিছোঁ আপোনালোকৰ BJPৰ ফালৰ পৰা 16খন আসনত খেলিব, হাগ্ৰামাই কৈ আছে যে আমাৰ ফালৰ পৰা 3খন BJPক আসন দিয়া হ'ব। চাওক, আমাৰ এতিয়াও আমি মিত্ৰতাত আছোঁ। BPF, BJP, অগপ আমি মিত্ৰতাৰে আমি অসম চৰকাৰ চলাই আছোঁ আৰু সিদিনা বিশ্বজিৎ দৈমাৰীক আমি ৰাজ্যসভালৈও পঠিয়াইছোঁ। গতিকে সেই স্তৰত আমাৰ মিত্ৰতা অটুট আছে, কিন্তু এই নিৰ্বাচনত আমাৰ কাৰো লগত মিত্ৰতা নাই। আমি এই নিৰ্বাচনত আমি অকলে অৱতীৰ্ণ হ'ম আৰু শক্তিশালী ৰূপত অৱতীৰ্ণ হ'ম আৰু চৰকাৰ এইবাৰ BTCত BJPৰে হ'ব। কেণ্ডিডেট লিষ্টটো কেতিয়া আউট কৰিব? আজি সন্ধিয়ালৈকে আপোনালোকে আমাৰ পাৰ্টীৰ সভাপতিয়ে ঘোষণা কৰিব। এতিয়ালৈকে আমি 40টাতে বিচাৰিছোঁ, ৰাইজে যেনেকৈ 40টাতে বিচাৰিছোঁ। ৰাইজে জনসাধাৰণে যি কয়, জনসাধাৰণে ৰজা ৰাজনীতিত, জনসাধাৰণে বিচাৰিছে আমি 40টা সমষ্টিত খেলাটো। সেইকাৰণে আমি 21তকৈ ওপৰ, আমি যিটো আমাৰ ছাৰ্ভে ৰিপৰ্ট আহিছে সেই ৰিপৰ্টত আমি 21তকৈ অধিক চিট আমি পাম। এটা খালিংদুৱাৰ সমষ্টিত আপুনি আজি বাহৰ পাতিছে, এই বাহৰ পতাৰ সময়ত আপুনি খালিংদুৱাৰৰ যিটো BJP কেণ্ডিডেট হ'ব তেওঁলোকৰ বিষয়ে আপুনি কিবা ক'ব? কেন্দ্ৰীয় বিষয়ে মই আপোনাক কেনেকৈ ক'ম? যাৰ নাম দলে ক'ব আপোনালোকে গম পাব। 40 জন। ছাৰ, আপোনালোকে ধৰ আজি খালিংদুৱাৰ সমষ্টিত আহি আপোনালোকৰ BJP ঢৌটো কেনেকুৱা, কিমান মজবুত? সুন্দৰ, বহু ভোটত জিকিব। আপোনাৰ বৰ্তমান থকা যিগৰাকী আপোনাৰ MLC আছে তেওঁতো এইবাৰ নোৱাৰিব জিকিব। BJP প্ৰাৰ্থী বহু ভোটত জিকিব। মই শুনিছোঁ BJPৰ যিখিনি কৰ্মকৰ্তা আছে BTADত, BJP যিহেতু এলায়েন্স আছিলে, এলায়েন্সৰ নামত তেওঁলোকে BJP কৰ্মীবিলাকে BPFৰ মানুহবিলাকে বা কৰ্মীবিলাকে BJPৰ যিকেইজন কৰ্মকৰ্তা তেওঁলোকক মানে প্ৰাইপৰ পৰা বঞ্চিত হোৱা বুলি ৰাইজে কয়, সেইটো সঁচানে? নাই, সেই বিষয়ে মই নাজানো। আমি এটা অনুমান কৰিছোঁ, ঠিক তেনেকৈ ধৰি লওক এটা ষ্ট্ৰংলি BJP অকল ওলাই আহিছে বুলি অনুমান কৰিছোঁ, কাৰণ এই BTCত মানে আপোনালোকৰ যিমানখিনি মানুহ BJP কৰ্মী আছে তেওঁলোকে ডিপ্ৰাইভ হোৱা বুলি এটা অনুভৱ কৰিছে। চাওক, আমি এটা ৰাষ্ট্ৰীয় দল, নিৰ্বাচন হওক বা নহওক আমাৰ সংগঠন অহৰহভাৱে কাম চলি থাকে। চৰকাৰ থাকিলেও চলি থাকে, চৰকাৰ নাথাকিলেও চলি থাকে। চৰকাৰ যেতিয়া অসমত নাছিল তেতিয়াও এই অঞ্চলত আমাৰ সংগঠন আছিল আৰু আজি মজবুত স্থিতিত আছে। বহুতে আমাৰ কান্ধত বন্দুক থৈ মাৰি আছে, সেইটো বেলেগ বিষয়। এতিয়া BTC বাসীৰ
সমূহ ৰাইজক আপুনি ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক পৰ্যায়ৰ এজন পৰ্যবেক্ষক হিচাপে আপুনি ৰাইজক কি ক'ব? ৰাইজলৈ আমাৰ আহ্বান যে আমাৰ ৰাষ্ট্ৰীয় নেতা নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আৰু আমাৰ ৰাজ্যিকৰ নেতা অসমৰ মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগতে আমাৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস ডাঙৰীয়াৰ নেতৃত্বত এখন সুস্থ সবল আৰু এক দুৰ্নীতিমুক্ত BTCত চৰকাৰ হ'বলৈ গৈ আছে। স্যাৰ, যোৱাকালি গণ সুৰক্ষা পাৰ্টীয়ে কৈছে যে বড়ো যি একৰ্ড হৈছিল তাক ৰিভিউ কৰাৰ দৰকাৰ আছে, কিয়নো ইয়াতে যি মেজৰিটি নন বড়ো পপুলেশ্যন তেওঁলোকক কনফিডেঞ্চত লোৱা হোৱা নাছিল চুক্তিটো কৰাৰ সময়ত। কিবা ক'ব বুলি আপুনি? কোন পাৰ্টিৰ কথা কৈছে? গণ সুৰক্ষা পাৰ্টি স্যাৰ, নৱ ক'ৰ পাৰ্টি এইটো? GSP আমি শুনা দেখোন। হীৰা বৰা। অঁ, হীৰা শৰণীয়া। তেওঁ কিবা দল খুলিছে নেকি? গণ সুৰক্ষা আচ্ছা, গম পোৱা নাছিলোঁ মই। তেওঁতো এক ব্যক্তি নহয়, এজন ব্যক্তিৰে নচলে নহয়। তেওঁৰ আইডিঅ'লজি কি? এজন মানুহৰ আইডিঅ'লজি লাগিব নহয়। তেওঁ আইডিঅ'লজি কি, তেওঁ কি কৰিব, তেওঁৰ ৰোডমেপ কি? এতিয়া ৰাজনীতি কৰিবলৈ এইবিলাক কথা ৰাইজক জনাব লাগিব যে তেওঁৰ আইডিঅ'লজি কি, তেওঁৰ ৰোডমেপ কি। আমাৰ কথা হ'ল যে আমি এই অঞ্চলত শান্তি বিচাৰিছোঁ আৰু আমাৰ নেতাসকলৰ নেতৃত্বত মোদী ডাঙৰীয়া হওক, অমিত শ্বাহ ডাঙৰীয়া হওক, সৰ্বানন্দ সোণোৱাল হওক, হিমন্ত বিশ্ব শৰ্মা হওক, ৰঞ্জিত দাস ডাঙৰীয়া, সকলোৰে নেতৃত্বত এখন শান্তিৰ চুক্তি স্বাক্ষৰ হৈছে, শান্তিলৈ ঘূৰি আহিছে। সেইটো আমাৰ বাবে এটা ডাঙৰ কথা আৰু আমি এই অঞ্চলত শান্তি অহা দিনকেইটাত বৰ্তি থকাটো বিচাৰোঁ।